মোৰ নাম হৈছে শ্ৰী ডম্বৰুধৰ গায়ন, বটদ্ৰৱা থানৰ বৰ নাম লগোৱা। মই গায়নৰ শিল্পী পেঞ্চনাৰ অসম চৰকাৰৰ। আৰু হিমন্ত বিশ্ব শৰ্মাই যে লণ্ডনৰ পৰা বৃন্দাবনী বস্ত্ৰডোখৰ আমাক আনি দেখুৱাবহি, আমি বৰ আনন্দিত হৈছোঁ। আৰু সমূহ ৰাইজেও তেখেতক দয়া দৃষ্টি কৰিব লাগে আৰু এইখিনি প্ৰাৰ্থনা কৰি আছোঁ আমি। মই মানে ভবা নাছিলোঁ, মোৰ এতিয়া 4 বছৰ, এতিয়া 8 বছৰত সোমাব এতিয়া। মই ইমান দিনে ভবা নাছিলোঁ যে বৃন্দাবনী বস্ত্ৰক আমি দেখিবলৈ পাম। বৃন্দাবনী বস্ত্ৰনো কেনেকৈ আনিব, ক'ত আছে, আমি সেইটো নাজানো। এতিয়া আমি এই 7 বছৰত 7-8 বছৰ যেতিয়া আমি দেখিবলৈ পাম, আমাৰো ভাগ্য। আৰু আমি আশীৰ্বাদ কৰিম যে যিজনে আমাক আনি দেখুৱাবহি পাৰিব, তেওঁ যাতে দীৰ্ঘায়ু হওক, তেওঁ যাতে আকৌ ৰাইজক চলাবলৈ সুবিধা পাওক, এইটোকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই তেখেতক আমি অন্তঃকৰণে আশীৰ্বাদ জনাইছোঁ। এইখিনি আমাৰ প্ৰাৰ্থনা।